মুহূৰ্তত KACHUA দৰ্শকসকলক দিব ওলাইছে এটা গুৰুত্বপূৰ্ণ খবৰ। শিঙিমাৰী মাধপাৰাত বৰপানী হোণ্ডাৰ উপডিলাৰৰ লগতে SBIৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি। নগাঁও জিলাৰ KACHUA থানাৰ অন্তৰ্গত শিঙিমাৰীৰ মাধপাৰা বজাৰত এটি বনাই থোৱা অনুষ্ঠানত বৰপানী হোণ্ডাৰ এখনি উপডিলাৰৰ লগতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এটি গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰা হয়। বৰপানী হোণ্ডাৰ স্বত্বাধিকাৰ আব্দুল মালেকৰ আমন্ত্ৰণ ক্ৰমে স্থানীয় শিক্ষক যাদৱ বৰা আৰু উদীয়মান যুৱ নেতা আব্দুল জব্বাৰে ৰঙা ফিতা কাটি হোণ্ডা ডিলাৰটোৰ শুভ উদ্বোধন কৰে। ইপিনে একে অনুষ্ঠানতে স্বত্বাধিকাৰ ৰাছিদা খাতুনৰ আমন্ত্ৰণ ক্ৰমে মাধপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক বাহাৰুল ইছলাম আৰু সমাজসেৱক জামাল উদ্দিনে ৰঙা ফিতা কাটি SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। চিনাকি আৰু আদৰণি পৰ্ব পৰিচালনা কৰে নীলকান্ত বৰাই। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত SBI শাখা আৰু বৰপানী হোণ্ডা ডিলাৰটোৱে বৃহত্তৰ KACHUA অঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰি ৰসাল ভাষণ দিয়ে যাদৱ বৰা, বাহাৰুল ইছলাম আৰু আব্দুল জব্বাৰে। অনুষ্ঠানটোত সমাজসেৱক ৰঞ্জিত ভূঞা, আবুল কাছেম, জ্যেষ্ঠ সাংবাদিক আনোৱাৰ হুছেইন আৰু ৰূপজ্যোতি ভূঞা, গুলজাৰ হুছেইন, ইকৰামুল হুছেইন, মাইনুদ্দিন হক, আমিনুল হক, খাইৰুল ইছলাম, মইনুল হক সাংবাদিকসকল এই অনুষ্ঠানত উপস্থিত থাকে। লগতে KACHUA365 স্বত্বাধিকাৰী ইমৰান হুছেইনেও এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে জ্যেষ্ঠ নাগৰিক ৰহম আলী, হাবিবুৰ ৰহমান, আজিজুৰ ৰহমান, আব্দুল কৰিম আৰু প্ৰাক্তন কাউন্সিলৰ মীৰা দেৱানকে আদি কৰি এই অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। KACHUAৰ পৰা বাহাৰুল ইছলামৰ সহযোগত আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, KACHUA365। এক্সচেঞ্জ কৰাব পাৰিব। আজি আহক এক্সচেঞ্জ কৰিবলৈ ইয়াৰ পৰা এখন নতুন স্কুটি এখন বা বাইক এখন লোৱাৰ হেৰি ব্যৱস্থা আছে। আজি আহক। আৰু মই একচুৱেলি মাধপাৰাৰে বহুত দিনে মোৰ ব্যৱসায় হিচাপে মই কামপুৰত মোৰ ডিলাৰ আছে, কামপুৰতে আছিলোঁ। এতিয়াও মোৰ কামপুৰৰ ডিলাৰ আছে। মই বন্ধুসকলে মোক অনুৰোধ কৰিলে যে তুমি তাতে যিহেতু ডিলাৰ এটা চলাই আছা, আমাৰ বহুত মানুহৰ কমিউনিকেশ্যনৰ অলপ অসুবিধা হয় অহা যোৱাৰ কাৰণে, ইয়াতে তুমি যদি চেণ্টাৰ এটা কৰা তেতিয়াহ'লে তোমাৰ কাষ্টমাৰখিনি সুবিধা হ'ব। ময়ো ভাবি চালোঁ ইয়াত যথেষ্ট পপুলেশ্যন আছে, এই মানুহখিনি তালৈকে যায়। আজিৰ পৰা হয়তো এই অভাৱ অনুভৱটো নকৰিব, কাৰণ কামপুৰৰ যিটো ৰেট আছে এই ৰেটতে ইয়াৰ পৰা ল'ব পাৰিব। ইয়াত ৰেটৰ কোনো তাৰতম্য নাই। সকলো কাষ্টমাৰৰ কাৰণে বা এই অঞ্চলৰ মানুহখিনিৰ কাৰণে মই এটা সুবিধা হোৱা বুলি অনুভৱ কৰিছোঁ। সেই মানুহখিনি যদি ইয়াৰ পৰাই যিকোনো ধৰণৰ স্কুটি এখন বা বাইক এখন ল'ব পাৰিব। হয়, আজিতো আমি কৈ যিটো বেংকৰ যিটো CSB শাখাটো মুকলি হৈছে, SBI শাখাটা মুকলি হৈছে মাধপাৰাত, খুব সুন্দৰ এটা পৰিকল্পনা মুকলি হৈছে। খুবেই ভাল লাগিছে। মোক উদ্বোধনী মাতিছিলে, মই আহিলোঁ আৰু ৰঙা ফিতা কাটি পেলাই জনাইছোঁ। মই আশাবাদী বিশেষেই যে এই অঞ্চলটো বহুত আগুৱাই গৈছে ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত। আব্দুল মালেক ডাঙৰীয়াই যিটো ভূমিকা লৈ পেলাই এইবিলাক কৰি আছে, কিন্তু এই অঞ্চলবিলাক ৰজালি, মাধপাৰা, জুৰিবাৰ, কবিৰাজাৰনিক আদি কৰি চিতলমাৰী বৃহত্তৰ আমাৰ এলেকাটো KACHUA ৰাজ্যৰ পৰা এটা সুন্দৰ এটা ব্যৱসায়িক ক্ষেত্ৰত এটা ভাল নাহি হৈছে। খুবেই ভাল হৈছে যে আগতে মহিলাসকলে খুব কষ্ট কৰি কামপুৰ যাব লাগে, 14 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰত যাব লাগে। আমাৰ এইফালে বেংক নাছিলে। মাধপাৰাত এতিয়ালৈকে পূৰ্ণাংগ বেংক নাথাকিলেও এই যে সৰু সৰু ক্ষুদ্ৰ বেংকবিলাকে এনেকুৱা ব্যৱসায়ৰ ক্ষেত্ৰত খুব ভাল সুবিধাজনক কৰি দিছে। নিজৰ ঘৰতে যেন বেংক আহি গৈছে এনেকুৱা লাগিছে। সেইটোও আমি দেখা পাওঁ, মানুহখিনি আহি লগৰ পইচাখিনি নিজৰ পইচা উঠাই লৈ গ'লে নিজৰ কামত লগায়। গতিকে এই বেংকৰ যোগেদি আমাৰ স্থানীয় অঞ্চল বহু ক্ষেত্ৰত আগুৱাই যাব বুলি মই আশাবাদী হৈছোঁ। মই এইখিনি বৰপানী হোণ্ডাৰো এখন শাখা মুকলি হৈছে। বৰপানী যিটো ডিলাৰ, এইটোতো আৰু ভাল লক্ষণ যে বহু মানুহৰ এটা সপোন যে আমাৰ দুচকীয়া বাহন ল'ম, এই সপোন পূৰণ কৰিবলৈ তেওঁলোকৰ ঘৰৰ ওচৰত এই শাখাটো আহি গৈছে। গতিকে এইটো এটা আৰু ভাল লক্ষণ যে মানুহখিনি যাৰ যি সপোন আছিলে এটা বাইক লোৱাৰ সপোন, এই সপোনটো সোনকালে পূৰণ হ'ব আৰু হৈছেই। আজি দেখিলোঁ, আজি আমাৰ যাদৱ ছাৰে ফিতা কটাৰ লগে লগেই আমাৰ এখন বাইক ইয়াত লগে লগে বিক্ৰী হৈছে, স্কুটি বিক্ৰী হৈছে।
গতিকে যিসকলে ভাবিছিল যে আমি অলপ লাহে লাহে কিনিম আৰু 2 বছৰ 3 বছৰ পিছত পইচা সঞ্চয় কৰি কিবা এটা কৰিম, কিন্তু দেখা গৈছে যে নহয়, আমাৰ ওচৰতে যিহেতু আহিলে আব্দুল মালিক এটা জনপ্ৰিয় যুৱনেতা, ওচৰতে চবেই চিনি পায়, গতিকে তেওঁৰ যোগেদি আমি নিশ্চয় 10-20 টকা কম হ'লেও, অলপ ডাউন পে'মেণ্টটো কম হ'লেও নিশ্চয় দি দিব। গতিকে তেনেকুৱা ক্ষেত্ৰত মানুহখিনিয়ে এটা সুবিধা পাইছে।